বন্ধুসকল আজি আপোনালোকৰ মাজত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' যিটো ভিডিঅ'ৰ জৰিয়তে আপুনি 2000 টকা ইনকাম কৰিব পাৰিব অতি সহজে ঘৰতে বহি সো সবিশেষ জনাৰ কাৰণে আপোনালোকে ভিডিঅ'টো অন্তিম সময়লৈকে চাই থাকিব স্কিপ নকৰি সো আশা কৰোঁ যে আপোনালোকে ভিডিঅ'টো অন্তিম সময়লৈকে চাব আৰু ভিডিঅ'ত মই যিখিনি কথা ডিছকাছ কৰিম এইমতে কাম কৰিব নিশ্চয় আপুনি 2000 টকা আৰামতে ইনকাম কৰিব পাৰিব আৰু যদি আমাৰ চেনেলটোত আপোনালোক নতুন হয় তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা আমি আপলোড কৰা ভিডিঅ'বোৰ সহজে পোৱাৰ কাৰণে তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সো প্ৰথমতে আপুনি আপোনাৰ ফেচবুক যিটো এপছ আছে সেইটোত যাব গৈ সাৰ্চ ইঞ্জিনত সাৰ্চ কৰিব এটা ফেচবুক পেজ যিটোৰ পেজৰ নাম হৈছে টেলেণ্ট অফ নিউ ছ'চাইটি আপুনি এই পেজটো সাৰ্চ কৰিব টেলেণ্ট অফ নিউ ছ'চাইটি এই পেজটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ পৰা সহজে যাব পাৰিব যোৱাৰ পিছত আপোনালোকে পেজটো খুলিব চাওক এনেকৈ এটা ইণ্টাৰফেচ আহিব চাওক মেইন কথাটো হৈছে যে এই পেজটোৱে এটা ফটো কণ্ট্ৰাষ্ট দি আছে য'ত মানে আপুনি আপোনাৰ এখন ফটো আপলোড কৰিব পাৰিব ফটো আপলোড কৰাৰ পাছত সবাতকৈ যাৰ ফটোত লাইক কমেণ্ট আৰু শ্বেয়াৰ বেছি হ'ব তেওঁক বিজয়ী বুলি ঘোষণা কৰা হ'ব আৰু এই কণ্টেষ্টটো মে মাহৰ 30 তাৰিখলৈকে চলি থাকিব আপুনি এতিয়া ইয়াত যিটো নাম্বাৰ দি আছে এই নাম্বাৰটোত হোৱাটছআপত SMS কৰি আপোনাৰ এখন ফটো সেন্ড কৰি দিব ইয়াত সেন্ড কৰাৰ পিছত তেখেতসকলে আপোনাৰ ফটোখন আপলোড কৰিব পেজত সো আপলোড কৰাৰ পিছত চাওক এতিয়ালৈ বহুতো মানুহে ইতিমধ্যে আপলোড কৰিছে সব কণ্টেষ্টত অংশগ্ৰহণ কৰিছে যে এইটো কোনো ফেক নহয় আপোনালোকে নিজৰ ফটোখন আপলোড সেন্ড কৰাৰ পিছত তেখেতসকলে আপলোড কৰিব সো এতিয়া কথা হ'ল যে আপলোড কৰাৰ পিছত লাইক কমেণ্ট আৰু শ্বেয়াৰ কেনেকৈ আপুনি বেছি পাব সো আপুনি কৰিব আপোনাৰ ফেচবুক আইডিৰে ডেইলি ফটোখন আপলোড হোৱাৰ পিছত ডেইলি 10টা বা 15টা গ্ৰুপত শ্বেয়াৰ কৰিব ফটোখন ইয়াৰ পিছত আপোনাৰ লগৰীয়া বন্ধু বান্ধৱীৰ আইডিৰেও আপোনাৰ ফটোখন শ্বেয়াৰ কৰিব 10টা বা 15টা গ্ৰুপত ইয়াত মানে শ্বেয়াৰত বেছি পইণ্ট পোৱা যায় এই কম্পিটিশ্যনটো জিকা একেবাৰে সহজ আপোনালোকে যদি এনেকৈ প্ৰচেছ মানে কাম কৰে নিশ্চয় আপুনি জয়লাভ কৰিব আৰু 2000 টকাৰ ইনকাম কৰিব পাৰিব আশা কৰোঁ নিশ্চয় আপোনালোকে বুজি পাইছে যে আৰু প্ৰথম পুৰস্কাৰ হ'ব 2000 টকা আৰু দ্বিতীয় পুৰস্কাৰ হ'ব 1000 টকা সো আপোনালোক যেতিয়া বিজয়ী হোৱাৰ পিছত আপোনালোকৰ লগত কণ্টেক্ট কৰা হ'ব বা হোৱাটছআপৰ যোগেদি আপোনাৰ একাউণ্ট নম্বৰ বা গুগল পে' নাম্বাৰ নিয়া হ'ব তেতিয়া আপোনাক সহজে আপোনাৰ একাউণ্টত টকাখিনি ট্ৰান্সফাৰ কৰি দিয়া হ'ব গুগল পে' নাম্বাৰ নিয়া হ'ব তেতিয়া আপোনাক সহজে আপোনাৰ একাউণ্টত টকাখিনি ট্ৰান্সফাৰ কৰি দিয়া হ'ব সো মই যিখিনি কথা ডিছকাছ কৰিছোঁ আপোনালোকে এইমতে কাম কৰিব প্ৰথমতে সেই নাম্বাৰটোত যিটো নাম্বাৰ আছে এই নম্বৰটোত আপোনাৰ নিজৰ ফটোখন সেন্ড কৰি দি দিব সেন্ড কৰাৰ পিছত তেওঁলোকে আপোনাৰ ফটোখন ফেচবুকৰ পেজত আপলোড কৰিব আপলোড হোৱাৰ পিছত আপুনি আপোনাৰ ফটোখন শ্বেয়াৰ কৰিব বিভিন্ন ধৰণৰ গ্ৰুপত আৰু আপোনাৰ ফ্ৰেণ্ডক ক'ব শ্বেয়াৰ কৰাৰ কাৰণে তেতিয়া সহজে আপোনাৰ ফটোখনত লাইক কমেণ্ট আৰু শ্বেয়াৰ বেছি হ'ব আৰু আপুনি সহজে জিকিব পাৰিব